নমস্কাৰ পৰীক্ষাত প্ৰায় আহি থকা এটা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ প্ৰায় পৰীক্ষাতে আহি আছে আমাৰ এডিআৰই পৰীক্ষাটো আহিছে 3rd গ্ৰেড 4th গ্ৰেড বা বিভিন্ন এক্সামত এটো এই আছে সংখ্যা গহাও আৰু লসাগুৰ মাজৰ সম্পৰ্ক দুটা সংখ্যাৰ পূৰণফল ইজ ইকুৱেল টু গহাও পূৰণ লসাগু মানে কি হয় দুটা সংখ্যাৰ যেতিয়া গহাও আৰু লসাগু আমি উলিয়াও সেই সংখ্যা দুটাক পূৰণ কৰিলে গহাও আৰু লসাগুৰ পূৰণফলটোৰ সমান হয় উদাহৰণ হয় আমি চাও দুটা সংখ্যাৰ লসাগু আৰু গহাও ক্ৰমে 2079 আৰু 27 যদি এটা সংখ্যা 189 হয় তেন্তে আনটো সংখ্যা কিমান এতিয়া এই ফৰ্মুলাটোৰ দ্বাৰা আমি এই প্ৰবলেমটোৰ এই প্ৰশ্নটোৰ সমস্যাটো সমাধান কৰিম ধৰা হল আনটো সংখ্যা x আমি নাজানো যে এতিয়ালৈকে আনটো সংখ্যা কি হয় আমি নাজানো ধৰি লৈছো এইটো x আমি কি জানো এইটো জানো দুটা সংখ্যাৰ পূৰণফল ইজ ইকুৱেল টু গহাও পূৰণ লসাগু ইয়া লিখি ললো দুটা সংখ্যাৰ পূৰণফল ইজ ইকুৱেল টু গহাও পূৰণ লসাগু এতিয়া এটা সংখ্যা মানে আমি ধৰি ললো এক আনটো সংখ্যা মানে ধৰি ললো x আৰু এটা সংখ্যাটো দিয়াই আছে 189 এইটো সংখ্যা দুটা অৰ্থাৎ যেটো সংখ্যাৰ গহাও আৰু লসাগু উলিয়াইছো এই সংখ্যা দুটাৰ কোনটো হয় x আৰু 189 আৰু দিয়া আছে 27 টো আমাৰ গহাও হয় আৰু 2079 টো আমাৰ কি হয় লসাগু হয় এই লসাগু আৰু গহাওটো পূৰণ কৰিলে এই সংখ্যা দুটাৰ পূৰণফলটোৰ সমান হয় গতিকে হেতু ফৰ্মুলা মতে আমি বহুৱাই ললো এতিয়া এই 189 টো হেফালে গলে কি হৈ যাব হৰণ হৈ যাব গতিকে কি হ'ব x is equal to 27 into 2079 divided by 189 এটো 27 টো প্ৰথমে 27 ৰ লগত 7 পূৰণ কৰিলে 189 পাম এটো কেনসেল কৰি ললো 27 7 189 পাম আকৌ এই 7 আৰু এই 2079 টো আমি কটাকটি কৰিলে কিমান পাম 297 পাম অৰ্থাৎ x is equal কিমান হ'ব 297 গতিকে নিৰ্ণয় সংখ্যাটো কি হ'ব 297 এটো প্ৰায় পৰীক্ষাত আহি থাকে পৰীক্ষাত আমি ডাইৰেক্ট এইটোহে বহাই পেলাইও আমি সোনকালে উলিয়াব পাৰো